নমস্কাৰ স্বাগতম জনাইছো মিনিট মাইণ্ড চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'টোত কথা পাতিম জুবিন গাৰ্গে মৃত্যুৰ কিছু সময় পূৰ্বে গোৱা সেই বিশেষ গীতটো আৰু সেই গীতটোৰ আঁৰৰ কাহিনী। মৃত্যুৰ কিছু সময় পূৰ্বে অৰ্থাৎ 18 ছেপ্টেম্বৰৰ নিশা জুবিন গাৰ্গৰ মুখত শুনা গৈছিল টিয়াৰ্ছ ইন হেভেন। জুবিন গাৰ্গৰ মুখত প্ৰায় শুনা গৈছিল এই বিশ্ববিখ্যাত গীতটো। এই গীতটোৰ সৃষ্টিৰ আঁৰৰ মানুহজন আছিল ইংলিছ গিটাৰিষ্ট এণ্ড ছিংগাৰ ছং ৰাইটাৰ এৰিক ক্লেপটন। এৰিক ক্লেপটনৰ বাবে এইটো এটা কেৱল গান নাছিল, অকালতে পুত্ৰক হেৰুৱাই পেলোৱা এজন দেউতাকৰ বুকুত জ্বলি থকা বেদনাৰ জুইৰ লেলিহান। পুত্ৰৰ স্মৃতি, মৰম স্নেহক সুঁৱৰি আত্ম উপলব্ধি আৰু ক্ষমা খোজাৰ এক প্ৰকাশিত অনুভৱ আছিল এই গীতটো। এই গীতটোৰ সৃষ্টিৰ আঁৰত আছে এক হৃদয় বিদাৰক কাহিনী। ক্লেপটনৰ জীৱনলৈ কাল অমানিশা নামি আহিছিল সেইদিনা। তেতিয়া পুত্ৰ কনৰৰ বয়স আছিল মাত্ৰ 4 বছৰ, যেতিয়া এক দুঃস্বপ্নৰ দৰে 53 মহলীয়া অট্টালিকাৰ খোলা খিৰিকীৰে পৰি মৃত্যুক আঁকোৱালি লৈছিল 4 বছৰীয়া পুত্ৰই। সেই সময়ত 4 বছৰীয়া পুত্ৰ কনৰে নিউয়ৰ্ক চহৰত মাকৰ সৈতে ব্যস্ত আছিল। মাক অন্য কামত ব্যস্ত হোৱাৰ পাছতে সংঘটিত হৈছিল সেই কৰুণ ঘটনাটো। এৰিক ক্লেপটনৰ 4 বছৰীয়া পুত্ৰ কনৰৰ মৃত্যুৰ পিছতেই ভাগি পৰিছিল এৰিক ক্লেপটন, যাক হেৰুৱাই প্ৰতি মুহূৰ্তত উপলব্ধিৰ বাবে ক্ষণ গণিছিল পিতৃ এৰিকে। এৰিক ক্লেপটনৰ এই বিশ্ববিখ্যাত গীতটো 1992 চনৰ 27 জানুৱাৰীত ৰিলিজ কৰা হৈছিল যদিও ৰেকৰ্ড কৰা হৈছিল মুক্তিৰ 1 বছৰ আগতেই, অৰ্থাৎ 1991 চনতেই। এই ভিডিঅ'টোত আমি এই সুমধুৰ বিশ্ববিখ্যাত গীতটোৰ আঁৰৰ কিছু কথা জানিবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।